নমস্কাৰ, নতুন দৃষ্টিৰ আন এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনা কৰিম সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কেইটামান প্ৰশ্ন উত্তৰ। ১ নং প্ৰশ্ন, অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে? উত্তৰ ৭খন। উদ্যানকেইখন হ'ল: ১ নম্বৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ অৱস্থান গোলাঘাট আৰু নগাঁও। ইয়াৰ মাটিকালি ৪৩০ বৰ্গ কিলোমিটাৰ। ২ নং মানাহ ৰাষ্ট্ৰীয় উদ্যান। অৱস্থান চিৰাং আৰু বাক্সা। ইয়াৰ মাটিকালি ৫০০ বৰ্গ কিলোমিটাৰ। ৩ নম্বৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান। অৱস্থান ডিব্ৰুগড় আৰু তিনিচুকীয়া। ইয়াৰ মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ। ৪ নম্বৰ ৰাষ্ট্ৰীয় উদ্যানখন হ'ল নামেৰী ৰাষ্ট্ৰীয় উদ্যান। অৱস্থান শোণিতপুৰ। ইয়াৰ মাটিকালি ২০০ বৰ্গ কিলোমিটাৰ। ৫ নং ওৰাং ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ অৱস্থান দৰং। মাটিকালি ৭৮.৮১ বৰ্গ কিলোমিটাৰ। ৬ নং ৰাষ্ট্ৰীয় উদ্যানখন হ'ল ৰায়মনা ৰাষ্ট্ৰীয় উদ্যান। অৱস্থান কোকৰাঝাৰ। ইয়াৰ মাটিকালি ৪২২ বৰ্গ কিলোমিটাৰ। শেষৰখন ৰাষ্ট্ৰীয় উদ্যান হ'ল দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান। ইয়াৰ অৱস্থান ডিব্ৰুগড় আৰু তিনিচুকীয়া। মাটিকালি ২৩১.৬৫ বৰ্গ কিলোমিটাৰ। ২ নং প্ৰশ্ন, অসমৰ প্ৰাকৃতিক বিভাগ কেইটা? উত্তৰ ৩টা। ১ নম্বৰ ব্ৰহ্মপুত্ৰ উপত্যকা। ২ নম্বৰ বৰাক উপত্যকা। ৩ নম্বৰ কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ পাহাৰীয়া অঞ্চল। এই তিনিটা ভাগত ভাগ কৰা হৈছে। নেক্সট কুৱেশ্যন, অসমৰ প্ৰধান নদী কিমানখন? উত্তৰ ৬খন। ১ নং ব্ৰহ্মপুত্ৰ। ইয়াৰ উপনদীসমূহ হ'ল পুঠিমাৰী, পাগলদিয়া, সোৱণশিৰি, বুঢ়ীদিহিং, ধনশিৰি, জীয়াঢল, ৰঙানৈ, ডিক্ৰং, কৃষ্ণাই, চম্পাৱতী, সৰলভাঙা, সোণকোষ, কপিলী, দিচাং আৰু ভোগদৈ। নেক্সট বৰাক। ইয়াৰ উপনদীসমূহ হ'ল জাতিংগা, জিৰি, বগাপানী, সোণাই, সিংৰা, ৰাকনি, মাধুৰা আৰু ধলেশ্বৰী। ৩ নং বুঢ়ীদিহিং। ইয়াৰ উপনদী নামদাং, চেঁচা, টিপলিং আৰু টিংৰাই। নেক্সট সোৱণশিৰি। সোৱণশিৰিৰ উপনদী হ'ল ডাঙৰি আৰু ডুমডুমা। ৫ নং মানাহ। ইয়াৰ উপনদী আই আৰু বেঁকী। শেষৰ নদীখন হ'ল কপিলী। কপিলীৰ উপনদী হ'ল বৰাপানী আৰু কিলিং। ৪ নং প্ৰশ্নটো হ'ল অসমৰ জলবায়ুক কিমানটা ভাগত ভাগ কৰা হৈছে? উত্তৰ ৪টা ভাগত। ভাগকেইটা হ'ল: ১ শীত, ২ প্ৰাক-মৌচুমী, ৩ মৌচুমী, ৪ উত্তৰ মৌচুমী। ৫ নং প্ৰশ্নটো হ'ল অসমৰ চাৰিসীমা কি কি? অসমৰ চাৰিসীমা হ'ল: উত্তৰে ভূটান আৰু চীন, পূবে অৰুণাচল, নাগালেণ্ড আৰু মণিপুৰ, দক্ষিণে বাংলাদেশ, ত্ৰিপুৰা আৰু মিজোৰাম, পশ্চিমে পশ্চিম বংগ। যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিল তেন্তে এটি লাইক কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।